নমস্কাৰ, মই কুলদীপ বৰুৱাই মোৰ চেনেল কেবি লাইফষ্টাইললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি উপলক্ষে মই অসমৰ এটি বিশেষ মন্দিৰ নাৰিকলী শিৱ মন্দিৰ, যিটো দৰঙত অৱস্থিত। এই নাৰিকলী শিৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে কিমান ভক্তগণ ক'ৰ পৰা আহে, কিমান মানুহ হয়, বহুত লাখ লাখ মানুহৰ ভিৰ, মানে গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ আহিছোঁ। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেই মন্দিৰৰ গোটেই চাৰিও ছাইডৰ পৰিৱেশটো কিমান মানুহ আহিছে কি গোটেইখিনি চাই লওঁ। আৰু এই চেগতে মই শিৱৰাত্ৰিৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ও শিৱ শংকৰ শিৰে জটাধাৰী চৰণে কৰোঁ প্ৰণাম, কণ্ঠে হলা হল কংকালে বাঘৰ চাল, কৈলাসত তোমাৰে ধাম। আৰু সকলো ভালে কুশলে থাকক বুলি মহাদেৱৰ আমি আশীৰ্বাদ লৈ মন্দিৰৰ পৰা এইফালে মানে ছাইডৰ ফালে আনন্দ মেলা টাইপৰ অলপ বজাৰ টাইপৰ গৈছে ইয়াতে বহুত মানুহ ইয়াত মানে বিভিন্ন ধৰণৰ বস্তুবিলাক বেচিবৰ কাৰণে আনিছে। তাৰপিছতে ইয়াতে ভাং পায়, ভাঙৰ লাড়ু পায়, ভুটা পায়। ইয়াতে এইবিলাকে খাই আছে, ইয়াতে ভাং টানি আছে, কিছুমানে ভাঙৰ লাড়ু খাই আছে, একদম ফুল নিচাত। আৰু আজি মানে পাৰ্মিশ্যন দি দিছে ভোলানাথে একচুৱেলি সকলোকে, যিবিলাকে মানে আগতে খাই পোৱা নাই সিহঁতেও আজি টেষ্ট কৰি চাব পাৰে। আজি পাৰ্মিশ্যন আছে, আজিহে খাব হ'ব, সেইবুলি সদায় নাখাব, সদায় খোৱাটো বেয়া হয়। আৰু আমি মন্দিৰৰ মানে ভগৱানৰ ভোগ আৰু কম পৰিমাণে ইয়াত ভাং দিয়ে, অলপ খাই লওঁ আমিও। আৰু বহুত মানুহ ইয়াতে মানে মন্দিৰৰ ভোগ খাবৰ কাৰণে আহিছে। খুব এটা সুন্দৰ পৰিৱেশ, তাৰপিছত খুব একদম সোৱাদ লগা ভোগ বনাইছে, খুব ভাল লাগিছে। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰিব,